সকলোকে স্বাগতম জনাই পুনৰ আজি নতুন এটা ক্লাছ আৰম্ভ কৰিবলৈ লৈছোঁ। নৱম মান শ্ৰেণীৰ যিটো দ্বিতীয় অধ্যায় বহুপদ, সেই অধ্যায়টোৰ আমাৰ 3 নম্বৰ অংকলৈকে ইতিমধ্যে কৰা সম্পূৰ্ণ হ'ল। এতিয়া আমি 4 নম্বৰ অংকৰ পৰা সমাধান কৰা আছে। 4 নম্বৰ অংকখিনি দিছে উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰ বিস্তাৰ কৰা। প্ৰথম অংকটো দিছে x + 2y + 4z হোল স্কোৱাৰ। ইয়াক যদি আমি অভেদ ব্যৱহাৰ কৰি বিস্তাৰ কৰোঁ, x + y + z হোল স্কোৱাৰ এটা অভেদ আছিলে x স্কোৱাৰ + 2y স্কোৱাৰ + 4z হোল স্কোৱাৰ + 2y x × y, তাৰমানে x × ইয়াত y ভেলুটো হৈছে 2y + 2yz, তাৰমানে 2y × 4z + 2yzx, তাৰমানে 4z × x। এইটোৱে হৈছে ইয়াৰ অভেদ। যদি আমি ভাঙি দিওঁ x স্কোৱাৰ + 4y স্কোৱাৰ + 16z স্কোৱাৰ + 4xy + 16yz + 8zx। এইটো হৈছে ইয়াৰ বিস্তাৰিত ৰূপ। ইয়াৰ পিছত আমি 2 নম্বৰ অংকলৈ যাম। 2 নম্বৰ অংকটো দিছে 2x - y + z হোল স্কোৱাৰ। ইয়াত আমি যদি চাওঁ, য'ত আমাৰ অভেদটোত y মান বহাব লাগিব তাত আমি -y বহাম। x স্কোৱাৰ + y স্কোৱাৰ, তাৰমানে -y স্কোৱাৰ + z স্কোৱাৰ + 2yxy, x মানে 2x × y মানে -y, 2yz + 2yz × x, x ভেলুটো হৈছে 2x, 4x স্কোৱাৰ + y স্কোৱাৰ + z স্কোৱাৰ +-, -4xy +-, -2yz + 4zx। এইটো হৈছে ইয়াৰ বিস্তাৰিত ৰূপ। ইয়াৰ পিছত আমি 3 নম্বৰ অংকলৈ যাম। 3 নম্বৰ অংকটো দিছে -2x + 3y + 2z হোল স্কোৱাৰ। তাৰমানে আমি ইয়াত x-ৰ যেতিয়া মান বহাব লাগিব অভেদটোত, তেতিয়া আমি x-ৰ ঠাইত -2x বহাম। x স্কোৱাৰ + y স্কোৱাৰ অভেদটোৰ মতে + z স্কোৱাৰ, তাৰমানে 2yz স্কোৱাৰ + 2yxy, তাৰমানে 2y - 2x × 28y + 2yz, 2y, তাৰমানে 28y × 2yz + 2yzx, তাৰমানে 2yz × x মানে -2yx, -2yx স্কোৱাৰ, তাৰমানে 4x স্কোৱাৰ + 3 স্কোৱাৰ মানে 9y স্কোৱাৰ + 4z স্কোৱাৰ +-, -12xy + 12yz - 8zx। এইটো হৈছে ইয়াৰ বিস্তাৰিত ৰূপ। ইয়াৰ পিছত আমি 4 নম্বৰ অংকলৈ যাম। 4 নম্বৰ অংকটো দিছে 28a - 7b - c হোল স্কোৱাৰ। 28a স্কোৱাৰ + -7b হোল স্কোৱাৰ + -c হোল স্কোৱাৰ + 2yxy, তাৰমানে 2yx 28a - 7b + 2yz, তাৰমানে -7b × -c + 2yzx, তাৰমানে -c × 28a, 9a স্কোৱাৰ + 49b স্কোৱাৰ + c স্কোৱাৰ +-, -42ab + 14bc - 6ac। এইটো হৈছে 4 নম্বৰ বিস্তাৰিত ৰূপ। তাৰপিছত আমি 5 নম্বৰ অংকলৈ যাম। 5 নম্বৰ অংকটো দিছে -2x + 5y - 3z হোল স্কোৱাৰ।
তাৰমানে এতিয়া এক্সৰ ঠাইত আমি মাইনাছ টুৱাইছ এক্স বহাম, ৱাই ঠাইত 5y আৰু জেডৰ ঠাইত মাইনাছ 5z। প্ৰথমতে এক্স স্কোৱাৰ তাৰমানে মাইনাছ টুৱাইছ এক্স স্কোৱাৰ প্লাছ ৱাই স্কোৱাৰ তাৰমানে 5y হোল স্কোৱাৰ প্লাছ জেড স্কোৱাৰ মাইনাছ 5z হোল স্কোৱাৰ প্লাছ টুৱাইছ এক্স ৱাই 2 ইনটু এক্স ৱাই প্লাছ টুৱাইছ ৱাই জেড প্লাছ টুৱাইছ জেড এক্স এতিয়া যদি আমি ব্ৰেকেটটো খুলি দিওঁ 4x স্কোৱাৰ প্লাছ 25y স্কোৱাৰ প্লাছ 9z স্কোৱাৰ মাইনাছ 20xy মাইনাছ 30yz প্লাছ 12zx। এইটোৱে হৈছে 5 নম্বৰৰ বিস্তাৰিত ৰূপ। ইয়াৰ পিছত আমি 6 নম্বৰ অংকটোলৈ যাম। 6 নম্বৰ অংকটো দিছে 1/4a মাইনাছ 1/2b প্লাছ 1 হোল স্কোৱাৰ 1/4a স্কোৱাৰ প্লাছ মাইনাছ 1/2b স্কোৱাৰ প্লাছ 1 স্কোৱাৰ প্লাছ টুৱাইছ এক্স ৱাই x ইনটু y প্লাছ টুৱাইছ y z প্লাছ y z x। এইটো হৈছে আমাৰ অভেদটো 1/16a স্কোৱাৰ প্লাছ 1/4b স্কোৱাৰ প্লাছ 1 স্কোৱাৰ মানে 1 2ৰে 4 ডিভাইড কৰিলে 2 প্লাছে মাইনাছে মাইনাছ 2 ইনটু 2 1/4 ab 2ৰে 2 গ'লে মাইনাছ b 2 প্লাছ 1/2a। অভেদ ব্যৱহাৰ কৰি বিস্তাৰিত ৰূপত প্ৰকাশ কৰা যিসমূহ অংক আছিলে এইকেইটাই আছিলে। ইয়াৰ লগে লগে মই আজি ক্লাছটো ইমানতে শেষ কৰিছোঁ আৰু তোমালোকে ঘৰত অংকবিলাক প্ৰেক্টিছ কৰিবা। যদি কিবা বুজি নোপোৱা মোক পুনৰ কমেণ্ট কৰি জনাব পাৰিবা। পিছৰ অংকসমূহ পৰৱৰ্তী ক্লাছত সমাধান কৰিম। পৰৱৰ্তী ভিডিঅ'সমূহ চাবলৈ নাপাহৰিবা। ধন্যবাদ।